এতিয়া মই মাটিৰ দালি বনাম। তেল মাৰি দিম মাটিৰ দালিখিনি। এয়া মই মাটিৰ দালি বনাইছোঁ। এয়া মাটিৰ তলৰ আলু দিছোঁ। এয়া বিহু বুলি, বিহুততো মাহৰ দালি হাঁহে মাহে খায়, কিন্তু মইতো হাঁহৰ মাংস নাখাওঁ বাৰু। এয়া মাটিৰ তলৰ আলু দিছোঁ। মাহৰ দালিকেইটা সিমান ভাল নহয়, তথাপিতো বনাইছোঁ আৰু বিহু বুলি। আপোনালোকে বাৰু মাহৰ দালি খায়নে মাঘৰ বিহুত? জনাবচোন কমেণ্টত। ছাগলী মাংস, মাছ, মাছৰ পেটু, এয়া চিকেন পকৰা লোৱাৰ কাৰণে বনাইছোঁ। ছাগলী মাংস বহাইছোঁ, ফ্ৰাই হ'ব দিছোঁ। ইয়াতে মছলা দিলোঁ। আপোনালোকে কেনেকৈ বনাই ক'বচোন। ইয়াতে মই বিলাহী দিছোঁ।